মনত পৰেনে শৈশৱৰ সেই দিনবোৰলৈ যেতিয়া এখন চাইকেলেই আছিল আমাৰ বাবে আটাইতকৈ ডাঙৰ সুখ, আটাইতকৈ ডাঙৰ সম্পত্তি। আজি ৩ জুন বিশ্ব চাইকেল দিৱস। আহক মাত্ৰ ১ মিনিটত জানো এই দুটা চকাৰ বাহনখনে কেনেকৈ সলনি কৰিব পাৰে আপোনাৰ পৃথিৱীখন। বিজ্ঞান আৰু প্ৰযুক্তিৰ এই যুগত চাইকেলৰ গুৰুত্বক পুনৰ জীয়াই তুলিবলৈ ২০১৮ চনত ৰাষ্ট্ৰসংঘই ৩ জুন তাৰিখটোক অৰ্থাৎ আজিৰ দিনটোক বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল একেবাৰে সৰল, পৰিৱেশ সুৰক্ষা আৰু উন্নত স্বাস্থ্য। ২০২৬ চনৰ অৰ্থাৎ আজিৰ বিশেষ সংকল্প হিচাপে নিৰ্ধাৰণ কৰিছে চাইক্লিং ফৰ এ গ্ৰীনাৰ ফিউচাৰ। বৰ্তমান গোলকীয় উষ্ণতা আৰু প্ৰদূষণে যেতিয়া সমগ্ৰ বিশ্বকে জুৰুলা কৰিছে, তেনে সময়ত শূন্য প্ৰদূষণ আৰু চাইকেলে হৈছে আমাৰ সেউজ ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ উপহাৰ। এক গৱেষণা অনুসৰি যিসকলে দৈনিক চাইকেল চলায় তেওঁলোকৰ মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা যথেষ্ট কম হয়। ইয়াৰ উপৰিও বৰ্তমান মূল্যবৃদ্ধিয়ে জুৰুলা কৰা এই সময়ত প্ৰতি লিটাৰ পেট্ৰলৰ বৰ্ধিত মূল্যৰ পৰা আপোনাৰ জেপৰ ধন ৰক্ষা কৰাৰ ই এক সহজ উপায় হিচাপে পৰিগণিত হ'ব, যদিহে আপুনি সদায় চাইকেল চলায় দিনটোত এবাৰ হ'লেও। গাড়ী বা বাইকে আমাক গতি দিব পাৰে, কিন্তু এখন চাইকেলেহে আমাক প্ৰকৃতিৰ সৈতে জড়িত কৰি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰিব পাৰে। আহক আজিৰ পৰা অন্ততঃ ওচৰৰ বজাৰখনলৈ যাওঁতে বা কম দূৰত্বৰ যাত্ৰাৰ বাবে বাইকখন থৈ চাইকেলখনকে ব্যৱহাৰ কৰাৰ অভ্যাস কৰোঁ। শৈশৱৰ সেই চাইকেল চলোৱাৰ স্মৃতি কাৰ কাৰ বাৰু মনত আছে? কমেণ্ট যোগে আমাকো জনাওক। লগতে এনেধৰণৰ বাৰ্তাৰ বাবে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।